ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিব লগা বিষয়টো হৈছে নাইট্ৰজেন যৌগীকৰণ আৰু নাইট্ৰজেন চক্ৰ। নাইট্ৰজেন যৌগীকৰণ। নাইট্ৰজেন যৌগীকৰণ মানে কি? কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে বায়ুমণ্ডলীয় নাইট্ৰজেন গেছক দ্ৰৱণীয় নাইট্ৰজেনলৈ পৰিৱৰ্তন কৰিব পাৰে। এই গেছীয় নাইট্ৰজেনক দ্ৰৱণীয় নাইট্ৰজেনলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে নাইট্ৰজেন যৌগীকৰণ বোলা হয়। অৰ্থাৎ তোমালোকে ইয়াত বুজিব লগা কথাটো হৈছে বায়ুমণ্ডলত 78% নাইট্ৰজেন থাকে, কিন্তু তথাপিও উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছৰ দৰে এইবিলাক পোনপটীয়াকৈ শোষণ কৰিব নোৱাৰে। কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে এইবিলাক দ্ৰৱণীয় ৰূপত কনভাৰ্ট কৰি বা পৰিৱৰ্তন কৰি বায়ুমণ্ডলীয় নাইট্ৰজেন উদ্ভিদে শোষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে আৰু সেইধৰণে উদ্ভিদে নাইট্ৰজেন লাভ কৰে। অৱশ্যে বজ্ৰপাতৰ জৰিয়তেও নাইট্ৰজেন যৌগীকৰণ হয়। এতিয়া আমি চাওঁচোন নাইট্ৰজেন চক্ৰটো। নাইট্ৰজেন চক্ৰটো তোমালোকৰ পাঠ্যপুথিত সুন্দৰকৈ দিয়া আছে আৰু ইয়াত কিছুমান কাৰ চিনেৰে চক্ৰটো বুজোৱা হৈছে। আহাচোন আমি এই চক্ৰটো বুজি লওঁ। ইয়াত তোমালোকে একেবাৰে ওপৰত দেখিছা বায়ুমণ্ডলীয় নাইট্ৰজেন দিয়া হৈছে। আমি জানো বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ 78%, অৰ্থাৎ আটাইতকৈ বেছি সংখ্যক গেছ নাইট্ৰজেনেই হয়। কিন্তু তথাপিও উদ্ভিদে পোনপটীয়াকৈ সেই গেছ ল'ব নোৱাৰে, কিন্তু প্ৰয়োজন আটাইতকৈ বেছি। অকল উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ পালেই নহ'ব, নাইট্ৰজেনো সমানে পাব লাগিব। আৰু সেই নাইট্ৰজেন কিন্তু বায়ুমণ্ডলৰ পৰা পোনে পোনে ল'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত কিছুমান নাইট্ৰজেন যৌগকাৰক বেক্টেৰিয়া আৰু নীল সেউজ শেলাইয়ে সহায় কৰে। সেই বেক্টেৰিয়াবোৰৰ ভিতৰত কিছুমান তোমালোকে নাম শুনিছা। ৰাইজ'বিয়াম নামৰ বেক্টেৰিয়া মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে। আন কিছুমান বেক্টেৰিয়াও আছে সেইধৰণে। এই ধৰণৰ বেক্টেৰিয়াবোৰে আৰু নীল সেউজ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন পোনে পোনে গ্ৰহণ কৰি সেই নাইট্ৰজেনক দ্ৰৱণীয় নাইট্ৰজেনলৈ পৰিৱৰ্তন কৰিব পাৰে, অৰ্থাৎ নাইট্ৰজেন জলীয় অৱস্থালৈ কনভাৰ্ট কৰি দিব পাৰে। আৰু সেই পৰিৱৰ্তন কৰা নাইট্ৰজেন মাটিৰ লগত মিহলাই দিয়ে। আনহাতে আকৌ আন এটা উপায়েও নাইট্ৰজেন যৌগীকৰণ হোৱা দেখা যায়। বজ্ৰপাত, তোমালোকে বজ্ৰপাত মানে কি জানা? আৰু সেই বজ্ৰপাতৰ জৰিয়তেও নাইট্ৰজেন যৌগীকৰণ হয়। আৰু বজ্ৰপাতে নাইট্ৰজেন যৌগীকৰণ কৰি বায়ুমণ্ডলীয় নাইট্ৰজেন গেছক মাটিৰ লগত মিহলাই দিয়ে। এতিয়া সেই মাটিৰ লগত মিহলি হৈ থকা দ্ৰৱণীয় নাইট্ৰজেন উদ্ভিদৰ শিপাই শোষণ কৰিব পাৰে আৰু প্ৰটিনজাতীয় খাদ্য বা প্ৰটিনজাতীয় আহাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। উদ্ভিদে নাইট্ৰজেন প্ৰটিন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এতিয়া সেই উদ্ভিদক আকৌ উদ্ভিদভোজী প্ৰাণী বা তৃণভোজী প্ৰাণীয়ে আহাৰ হিচাপে গ্ৰহণ কৰে। সেই আহাৰ হিচাপে গ্ৰহণ কৰাৰ ফলত উদ্ভিদে যি নাইট্ৰজেন জমা কৰি ৰাখিছিলে বা উদ্ভিদে যি নাইট্ৰজেন প্ৰস্তুত কৰি ৰাখিছিলে, প্ৰটিন প্ৰস্তুত কৰি ৰাখিছিলে নাইট্ৰজেনৰ পৰা, সেই প্ৰটিন প্ৰাণীয়ে লাভ কৰে। প্ৰাণীয়ে আকৌ সময়ে সময়ে মলমূত্ৰ ত্যাগ কৰে আৰু একেবাৰে শেষত সেই জীৱবিধৰ মৃত্যু হয়। আৰু মৃত্যুৰ পিছত যিবোৰ প্ৰটিনজাতীয় পদাৰ্থ নাইট্ৰজেনৰ জৰিয়তে প্ৰস্তুত হৈছিল, উদ্ভিদৰ পৰা পাইছিল, সেইখিনি পুনৰ দেহটো গেলি পচি যোৱাৰ পাছত মাটিৰ লগত মিহলি হৈ যায় আৰু নাইট্ৰজেন জাতীয় পদাৰ্থখিনিও সেইধৰণে পুনৰ মাটিলৈ ঘূৰি যায়। মাটিত বিশেষ কিছুমান বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াবোৰে দ্ৰৱণীয় নাইট্ৰজেনখিনিক আকৌ গেছীয় নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিব পাৰে, পৰিৱৰ্তন কৰিব পাৰে। আৰু এইধৰণে পুনৰ নাইট্ৰজেনখিনি বায়ুমণ্ডললৈ উভতি যায়।
এই ধৰণে এটা চক্ৰাকাৰ ৰূপত নাইট্ৰজেন ঘূৰি ফুৰে। অৰ্থাৎ বায়ুমণ্ডলৰ পৰা জীৱদেহলৈ আহিলে আকৌ জীৱদেহৰ পৰা পুনৰ বায়ুমণ্ডললৈ গতি কৰিলে। অৰ্থাৎ বায়ুমণ্ডলৰ শতকৰা হাৰৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। একেখিনি নাইট্ৰজেনেই পুনঃবাৰ চক্ৰাকাৰ ৰূপত ঘূৰি থাকে। গতিকে এই প্ৰক্ৰিয়াটোকে নাইট্ৰজেন চক্ৰ বোলা হয়। তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা। তোমালোকে যদি বুজিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে পুনঃবাৰ ভিডিঅ'টো চাবা আৰু কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।